নমস্কাৰ সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ত্ৰিকোণমিতিক পৰিচয় নামৰ লেছনটোৰ অন্তৰ্গত এটা বিশেষ টপিকৰ ওপৰত ডিছকাছ কৰিম। টপিকটো হৈছে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। ঠিক আছে, এই টপিকটো আজি ডিছকাছ কৰিম। গতিকে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই টপিকটো পঢ়াৰ আগতে আমি কেইটামান বিশেষ ডেফিনেশ্যন জানি লওঁ। ডেফিনেশ্যনকেইটা হৈছে, এক নম্বৰটো হৈছে পূৰক কোণ কাক বোলে? পূৰক কোণ দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'লে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। যদিহে এটা কোণৰ 53 ডিগ্ৰী হয়, এটা 37 ডিগ্ৰী হয়, এতিয়া 37 ডিগ্ৰীটোক 53 ডিগ্ৰীৰ পূৰক কোণ বুলি ক'ম। বা এনেকুৱাও হ'ব পাৰে, এটা 30 ডিগ্ৰী এটা 60 ডিগ্ৰী, দুটাৰ যোগফল 90 ডিগ্ৰী হৈ আছে, গতিকে এইটোত আমি এটাক আনটোৰ পূৰক কোণ বুলি ক'ব পাৰিম। আৰু এটা এনেই পঢ়ি থওঁ লগত, ইয়াৰ কাম এতিয়া ইয়াত নহয় যদিও আমি এনেই পঢ়ি থওঁ, সম্পূৰক কোণ। দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। 90 ডিগ্ৰী দুটা আছে, দুটাৰ যোগফল 180 ডিগ্ৰী, আৰু সেইকাৰণে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়, যদিহে দুটা কোণ থাকে মানে। এতিয়া আমি আমাৰ মেইন টপিকটো ডিছকাছ কৰোঁ। এইটো হ'ল পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। ইংৰাজীত ইয়াক কোৱা হয় ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছ অফ কমপ্লিমেণ্টাৰী এংগলছ। এটা আমি ইয়াত ত্ৰিভুজ ধৰি লৈছোঁ, ট্ৰাইংগল। কি বুলি ধৰিছোঁ যে ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ, য'ত B = 90 ডিগ্ৰী। আৰু কেইটামান বস্তু ধৰি লওঁ। কি বুলি ধৰিম যে আৰু লগতে কমা দি পেলাই ধৰি লওঁ আমি AB = বেছ, অৰ্থাৎ B বুলি ধৰিছোঁ, আৰু BC = পাৰপেণ্ডিকুলাৰ, P বুলি ধৰিছোঁ, আৰু AC = হাইপটেনাছ। এইটো ধৰি লৈছোঁ। ঠিক আছে, আমাক কৰিবলৈ যাতে অলপ সহজ হয়। আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, অৰ্থাৎ অন্তঃকোণৰ সমষ্টি দেই। তো এংগল A প্লাছ এংগল B প্লাছ এংগল C = 180 ডিগ্ৰী। যিহেতু আমি কোণ B কোণৰ মাপটো আমি গম পোৱাৰ কাৰণে B কোণটো আমি এইফালে পঠিয়াই দিলোঁ, বা উভয় পক্ষৰ পৰা আমি কোণ B মাইনাছ কৰিলোঁ বুলি ক'ব পাৰি। তাৰপিছত লিখিব পাৰিম কোণ A আৰু কোণ C যোগফল পালোঁ 180 ডিগ্ৰী - 90। তো B কোণৰ মাপ আছিলে 90 ডিগ্ৰী, গতিকে আমি ইয়াত আনি পেলাই 90 ডিগ্ৰী পাতি দিলোঁহি। তো 180 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী মাইনাছ হ'লে 90 ডিগ্ৰী আহিলে। কোণ A আৰু কোণ C = 90 ডিগ্ৰী পালোঁ, অৰ্থাৎ এই দুটা পূৰক কোণ। কোণ C আমি লিখিব পাৰোঁ 90 ডিগ্ৰী - A, এনেকৈ লিখিব পাৰোঁ, আৰু C = 90 ডিগ্ৰী - A এনেকৈ আমি লিখি লৈছোঁ আমাৰ সুবিধাৰ কাৰণে। এতিয়া আমি কি কৰিম যে ত্ৰিভুজ ABCত কোণ Aৰ বাবে চাইন, কছ, টেন, কছেক, চেক আৰু কট, এই ছটা যি আমাৰ অনুপাত আছে, এই অনুপাতকেইটা আমি উলিয়াম প্ৰত্যেক এংগলৰ কাৰণে। তো চাইন এৰ ভেলুটো আমি উলিয়ালোঁ, তাক পালোঁ আমি BC/AC, তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনাছ। ঠিক আছে, ইয়াৰ পিছত আমি চাম কছ A। তো কছ এৰ ভেলু পালোঁ AB/AC। কেনেকৈ পালোঁ? AB আছে বেছ আৰু AC আছে হাইপটেনাছ। তো এইটো তেনেকৈ উলিয়াই পেলাই আমি পালোঁ cos A = AB/AC, আৰু tan A টো তেনেকৈ পালোঁ BC/AB। বাকী cosec A, sec A আৰু cot A ভেলু তেনেদৰে উলিয়াই ল'লোঁ। বা এনেকৈ কৰিলেও হয় যে sin A = আমি জানো 1/cosec A, তো তেনেকৈ পাতি দিলোঁ। এইটো লুটিয়াই দিলেই হ'ব। cos A ভেলু জানো 1/sec A, তো তাৰমানে AB/AC টো আমি AC/AB বুলি লিখিব পাৰিলোঁ ইয়াত। আৰু tan A টো উলিয়াব পাৰোঁ, যেনেকৈ tan A আছে আমাৰ BC/AB, তেনেকৈ cot A ভেলুটো পাম আমি AB/BC। এই গোটেই ছটা ভেলুক আমি 1 নামৰ এটা 1 বুলি ধৰি পেলাই ৰাখি দিলোঁ, 1 নম্বৰ দি পেলাই। এতিয়া কি কৰিম আমি? এতিয়া আমি ত্ৰিভুজ ABCত কোণ Cৰ বাবে উলিয়ালোঁ, এংগল Cৰ বাবে উলিয়াম, আৰু চাইন এংগল Cৰ বাবে কি উলিয়াম? আকৌ এই ছটা অনুপাত উলিয়াম আমি। চাইন C, cos C, tan C, cosec C, sec C আৰু cot C। তো C ভেলু আছে 90 ডিগ্ৰী - A, আৰু তো C ভেলুটো ইয়াত 90 ডিগ্ৰী - A পাতি দিলোঁ আমি। তো চাইন 90 ডিগ্ৰী - A ভেলুটো পালোঁ AB/AC, কাৰণ হ'ল পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনাছ। চিত্ৰটো কাষত সৰুকৈ আঁকি দেখুৱাইছোঁ মই। ইয়াৰ পৰা আমি Cৰ কাৰণে আমি উলিয়ালোঁ। ঠিক আছে, C সাপেক্ষে কছৰ ভেলু যেনেকৈ উলিয়ালোঁ, টেনৰ ভেলু এনেকৈ উলিয়াই দিলোঁ 90 ডিগ্ৰী - A, আৰু চেকৰ ভেলু উলিয়ালোঁ
sec 90 ডিগ্ৰী মাইনাছ এ উলিয়ালোঁ, AC বাই BC তেনেকৈ গোটেই ভেলুকেইটা উলিয়াই দিলোঁ আৰু এই গোটেই ভেলুত ধৰিলোঁ আমি 2 বুলি। ঠিক আছে, এতিয়া আমি দেখা পালোঁ যে ইয়াৰ যিকেইটা অনুপাত আহিলে AB বাই AC, BC বাই AC, AB বাই BC, এই যিকেইটা অনুপাত আহিলে 6টা অনুপাত, এই 6টা অনুপাত এই কোণৰ বাবে ধৰি পেলাই যেতিয়া আমি উলিয়াইছিলোঁ, তেতিয়াও কেইটামানৰ লগত মিলি গৈছে। কেনেদৰে মিলিছে সেইটো আমি চাই লওঁ। এইটো চাই লওঁ, চাইন এৰ ভেলু পাইছোঁ আমি ইয়াত আকৌ cos 90 ডিগ্ৰী মাইনাছৰ কাৰণে পাই গ'লোঁ BC বাই AC, আকৌ cos এৰ ভেলু পালোঁ AB বাই AC আৰু চাইন 90 ডিগ্ৰী মাইনাছ এৰ কাৰণে পালোঁ AB বাই AC। অৰ্থাৎ ইয়াৰ যিকেইটা এৰ কাৰণে উলিয়াওঁতে যিকেইটা অনুপাত ওলাইছিলে সেই অনুপাতকেইটা চিৰ কাৰণে উলিয়াওঁতেও ওলাই গৈছে। গতিকে 1 আৰু 2 যেতিয়া আমি কম্পেয়াৰ কৰিলোঁ, তেতিয়া 1 আৰু 2ৰ পৰা আমি কি পালোঁ যে চাইন 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু cos A, cos 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু sin A, tan 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু cot A, cosec 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু sec A, sec 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু cosec A আৰু cot 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু tan A, এইকেইটা পালোঁ। ঠিক আছে, ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট কথা পঢ়ি থওঁ যে থিতা যদি এটা সূক্ষ্মকোণ হয় তেন্তে তাৰ পূৰক কোণ হ'ব 90 ডিগ্ৰী মাইনাছ থিতা। যদি এ যদি এটা সূক্ষ্মকোণ হয় তেন্তে তাৰ পূৰক কোণ হ'ব 90 ডিগ্ৰী মাইনাছ এ। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদিহে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ, ধন্যবাদ।